মানুহে হাঁহিব লাগিব মানে কেষ্টু নগেন নকৰিব কেষ্টু নগেন চাব কেষ্টু নগেন স্বাগতম জনাইছোঁ মই দেৱীদন আজি আহিছোঁ জ্যোতিচিত্ৰ বনলৈ য'ত আপোনালোকক দেখুৱাম এখন আহিবলগীয়া ধুনীয়া চিনেমাৰ ধুনীয়া এটা ছঙৰ শ্বুটিং কেষ্টু নগেন হয় আজি কেষ্টু নগেন আজি আমি এখন কেষ্টু নগেন চিনেমাখনৰ প্ৰমোচনেল ছং এটা হ'ব সেইটো আমি চাবলৈ আহিছোঁ লগতে ভিডিঅ' এটা বনাবলৈ আহিছোঁ সেইখন চিনেমা 9 মেত আহি আছে কোনো মিছ নকৰিব এখন সুন্দৰ চিনেমা হৈছে সুন্দৰ অসমীয়া চিনেমা সকলোৱে চাব আহিব আমি গোটেইখিনি দেখাম গানটোৰ ধুনীয়াকৈ ৰিহাৰ্চেল চলি আছে ষ্টেপবিলাকৰ আমাৰ লগত আছে হিমু ছাৰ ছাৰ বৰ্তমান কেষ্টু নগেন চাৰিওপিনে কেষ্টু নগেন হৈ আছে এতিয়া হয় অলপ কেষ্টু নগেনৰ বিষয়ে কৈ দিয়ক এতিয়া পইচা ডাবল ট্ৰিপল কৰিবৰ কাৰণে আমি কেতিয়াবা পইচা জমা থওঁ আৰু পিছত ডাবল ট্ৰিপল হোৱাটো দূৰৰ কথা জমা থোৱা পইচাটো গায়ব হৈ যায় তেনেকুৱা এটা ঘটনাক লৈ কেষ্টু নগেন 9 মেত আহি আছে দেৱীদন মই তোমাক এতিয়া ওলোটাকে সুধোঁ তুমি কেতিয়াবা ডাবল ট্ৰিপল কৰিবৰ কাৰণে পইচা জমা থৈ পাইছানে এবাৰ থৈছিলোঁ মানে এটা আপত 2000 টকা থওঁতে গোটেই জিৰ' হৈ আছে চব গায়ব হৈ গ'ল মানে ডাবল ট্ৰিপলটো নহ'লে যিখিনি থৈছিলা সেইখিনিও গায়ব খালী হৈ গ'ল তো এইটোৱে কেষ্টু নগেনৰ কাহিনী গতিকে 9 মেত আহি আছে হয় আপোনালোকে বৰ্তমান কেষ্টু নগেন নকৰিব কেষ্টু নগেন চাব মানে কেষ্টু নগেন নকৰিব কেষ্টু নগেন চাব 9 মেত য়েছ আহক গাইজ এতিয়া আপোনালোকক দেখাম কেষ্টু নগেন চিনেমাখনৰ প্ৰমোচনেল ছংটোৰ কিছুমান শ্বুটিঙৰ ক্লিপ আহক লগতে আমাৰ লগত আছে প্ৰণয়ী বা আপুনি কেনেকুৱা চৰিত্ৰ কৰিছে মই ইয়াতে চৰিত্ৰ কৰিছোঁ আচলতে সাধাৰণতে দৰ্শকে মোক যেনেকুৱা ধৰণৰ চৰিত্ৰত দেখি থাকে অলপ দুখী আত্মা ধৰণৰ গতিকে ইয়াত একেবাৰে তাৰ সম্পূৰ্ণ ওলোটা মই ইয়াত একদম দন্দুৰী তিৰোতা এগৰাকী হৈছোঁ আৰু যোনে বড়ো একচেণ্টত কথা কয় আৰু আমি দেখিছোঁ বাই মানে আমাৰ পূৰ্ণতা বাক চুলিত ধৰি একেবাৰে জোকাৰি দিছে গতিকে তেনেকুৱা ৰূপ বহুত আছে চাগে বহুত আছে আমি দেখা পাম বাক দেখা পাম ছাৰক দেখা পাম আৰু বহুতবিলাক আছে মানুহ অমৃতা বা আছে আৰু বহু কেইজন মানুহ আছে আমি সকলোকে দেখা পাম বৰ্তমান আমি আহিছোঁ পূৰ্ণতা বাৰ ওচৰত বা চাহ খাই আছে চাহৰ লগত বিস্কুট খাই আছে আৰু বাৰো দেখিছোঁ কেছটো পুৰা নগেন হৈ আছে পুৰা নগেন কেষ্টু নগেন যেতিয়া কেষ্টু নগেনেই হ'ব লাগিব কেষ্টু নগেন এয়া চাহ এয়া বিস্কুট এই আমি 5টামান বাজিল কি জানি ন এই 5টা বজাত ভাত খোৱা নাই আমি কেষ্টু নগেনত লাগি আছোঁ বিৰাট ধুনীয়া চিনেমা আপোনালোকে চবেই চাবচোন দেই কেষ্টু নগেন কোন হয় কোনেও ক'ব নোৱাৰে আমিও নাজানো ধুনীয়াকৈ আমি কৰিলোঁ মেলিলোঁ আমি এতিয়ালৈকে নাজানো নগেন কোন হয় এই গজব কা গীতটোনো কাৰ শুনকচোন গানটোৰ সুৰ আকৌ তাৰ নিজৰে মোৰ নিজৰে গান গানটো লিৰিক্স কোনে কৰিছে পুনম নাথ আচ্ছা পুনম নাথে আৰু কুল দিয়ে ৰেপ কৰিছে তো কুল দিয়ে নিজে লিখিছে ফুল বৰ্তমান আমাৰ লগত আছে অংকিতা বা কেষ্টু নগেনৰ বিষয়ে অলপ কৈ দিয়ক কেষ্টু নগেন ক'বলৈ গ'লে বহুত আছে কিন্তু এতিয়া কৈ শেষ নহ'ব কিন্তু তাৰ মাজতে কওঁ মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা কেষ্টু নগেন বাইদেউ আপোনাৰ লাইফত কেতিয়াবা কেষ্টু নগেন হৈ পাইছে নেকি বহুতবাৰ হৈছে কেনেকুৱা ক্ষেত্ৰত হৈছে অলপমান কৈ দিয়ক আমাৰ দৰ্শকক ক'ব নোৱাৰি নেকি এতিয়া এনেকৈ মোৰ কেষ্টু নগেন হৈ যাব মানে কেষ্টু আপোনাৰ কেষ্টু নগেন জানিবৰ কাৰণে 9 মেত মাতিম নেকি মানুহবিলাকক তো মানে এনেকৈ কৈ দিলে মানে মোৰ আকৌ ইফালে কেষ্টু বোলে নগেন হৈ গ'ল বাৰ মানে কেষ্টু নগেন হৈ যাব পাৰে গতিকে কেষ্টু নগেন গতিকে আমি ৰিস্ক নলওঁ আমি 9 তাৰিখে কেষ্টু নগেনৰ বিষয়ে জানিম 9 তাৰিখে আহিব তাতে গম পাব আপোনাৰ বিষয়ে গম পাম নেকি মোৰ বিষয়ে গম পাই যাব কেষ্টুৱে নগেন চবৰে বিষয়ে অলপ অলপকৈ পাই যাব মানে হ'ব আমি 9 তাৰিখে চাই ল'ম বাৰ কেষ্টু নগেন কি হৈ আছে আমাৰ লগত বৰ্তমান আছে অনামিকা বা কেষ্টু নগেনৰ বিষয়ে অলপ কৈ দিয়ক 9th মেত আমাৰ চিনেমাখন আহি আছে কেষ্টু নগেন আহক আপুনিও আহক আচ্ছা কেষ্টু নগেন আচ্ছা তো তোমাক তো হেৰি পইচা জমা থৈ পাইছে নে কেতিয়াবা ডাবল ট্ৰিপল কৰাৰ কাৰণে নাই মোৰ ইমান পইচা হোৱাই নাই আজিলৈকে জমা থ'ব পৰা ইমান পইচাই নাই যে ডাবল ট্ৰিপল কৰিবৰ কাৰণে জমা থ'বৰ কাৰণে তাতে পইচা নাই আপুনি থ'ব লাগিছিল ডাবল হৈ গ'ল হয় সেইটোৱে ভাবিম এতিয়া মই নথব চিনেমাখন চাই কিনে গম পাব চিনেমাখন চাব কিয় লাগে চিনেমাখন তাক কৰিছে আপুনি অংক কৰিছে যিহেতু গতিকে আপোনালোকে চাব তেতিয়া আপোনালোকে গম পাব কিয় থ'ব নালাগে হয়নে বিৰাট ধুনীয়া চিনেমা এখন আহি আছে গতিকে বহুত ট্ৰেজেডি চিনেমা ন এইখন
চালে গম পাব চবেও চকুৰ পানী ওলাই যাব 9th নেকি? চকুৰ পানী ওলাই যাব নেকি হাঁহিব কান্দিব কান্দিব লগা চিন আছে জানো অকণমান মানে হাঁহাৰ পিছত অকণমান পিছত বেয়া লাগিব কিন্তু নাকান্দে হয়তো কিন্তু মানে হাস্য একদম চিয়'ৰ হাঁহিব হাস্য মধুৰ চিনেমা এখন খাটাং 110% চিয়'ৰ গতিকে 9 মেত হাঁহিবলৈ সাজু হওক ছাৰ আপুনি কিবা ক'ব নাই অনামিকা কৈছে এতিয়া সত্য কথা হাঁহিব হাঁহিব গতিকে সাজু হ'ব দেই 9 মেত হাঁহিবলৈ সাজু হওক আহি আছে অনামিকা এটা তোমাৰ এটা বিখ্যাত হাঁহি আমাক দৰ্শকক দিয়া হাঁহি এটা মাৰি দিয়ক কেতিয়াবা হাঁহি মাৰি দিয়ক মানুহে হাঁহিব লাগিব হ'ব ইমান ধুনীয়াকৈ ওলাইছে চিনেমাখনতো বেয়াকৈ ওলাইছে এতিয়া ভালকৈ ওলাইছে কিয় এনেকুৱা কৰি আছে বাক কিন্তু বৰ ধুনীয়া লাগিছে আপোনালোকে কমেণ্টত লিখিব বাক ভাল লাগিছে নে নাই আৰু বাৰ নামটো হৈছে অনামিকা বা আপোনালোকে বাক মানে ইনষ্টাগ্ৰামত কি বুলি আছে বা অনামিকা শৰণীয়া বুলি আছে অনামিকা শৰণীয়া চাৰ্চ কৰিব মই জানো গতিকে চাৰ্চ কৰিব সকলোৱে আহিব আমাৰ চিনেমাখন চাব থেংক ইউ থেংক ইউ